हेलो एभ्रिवान स्वागतम जनाइছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি ওলালো মেচিনটো লগত লৈ মৰাণলৈ বুলি। মেচিনটো সৰুকৈ অলপ কিবা এটা প্ৰব্লেম হৈ থকাৰ বাবে ভাল কৰি আনোগৈ বুলি। আজি বতৰটো কিন্তু বৰ ভাল নহয়, চিপচিপকৈ দিনটো বৰষুণ দি আছে। এয়া বা মই গায়ত্ৰী বা এয়া সোমালো চেণ্ডেলৰ দোকানত গায়ত্ৰী বাৰ চেণ্ডেল ল'বলৈ। এতিয়া অৱশেষত এযোৰ পচন্দ লাগিলেগৈ, সেইটো কাৰণে তেওঁ এযোৰ চেণ্ডেল লৈ ল'লে। এতিয়া সোমালো আমি পাৰ্লাৰত। বা অলপ কাম আছিলে, সেইটো কাৰণে পাৰ্লাৰত সোমাই ল'লোঁ। এয়া হৈ গ'ল আমি গায়ত্ৰী বা আৰু মই আহিলোঁ ফুচকা খাবলৈ। ঠাণ্ডা দিন যদিও ফুচকাকেইটা খাই কিন্তু ভাল লাগিলে দেই। তাৰ পাছতে গায়ত্ৰী বাই খালে মটৰ আৰু মই খালোঁ পাপৰি চাট। গৰম গৰম মটৰ কিন্তু একদম মজা লাগিলে দেই। এয়া তেল ডিপুৰ ওচৰতে আছে মৰাণৰ নাপিতৰ ফ্ৰণ্টত। এয়া খাই ল'লোঁ আমি। তাৰ পাছতে আহিলোঁ এখন দোকানলৈ সৰু সুৰাকৈ কেইটামান বস্তু ল'বলৈ আছিলে, ব্লাউজৰ কাপোৰ। আজিলৈ আহোঁ, বাই বাই।